সাধুকথাৰ কুকিত আজিৰ সাধু বুধিয়ক কাছ। এসময়ত এটা পুখুৰীত এজনী কাছই বাস কৰিছিল। অধিক সময় তাই পানীতে কটাইছিল। কেতিয়াবা তাই পুখুৰীটোত সাঁতুৰি সাঁতুৰি ভাগৰি পৰিছিল আৰু তেতিয়া তাই কিছু সময়ৰ বাবে পাৰলৈ উঠি আহি জিৰাইছিল। এদিন তাই পুখুৰীৰ পাৰত খোজকাঢ়ি ফুৰোঁতে সেই বাটেদি এটা শিয়াল পাৰ হৈ গৈছিল। সেই কাছজনীক দেখি ততালিকৈ ধৰি পেলালে। অলপো পলম নকৰি কাছজনীয়ে লগে লগে নিজৰ মূৰ, ডিঙি, হাত, ভৰি কুচাই তাইৰ চলঙত ভিতৰত ভৰাই দিলে। কাছজনী এটা শিল যেন হ'ল। শিয়ালটোৱে তাইক লুটিয়াই বগৰাই চালে আৰু খাবলৈ যত্ন কৰিলে, কিন্তু একো লাভ নহ'ল। সি কোনোপধ্যে কাছৰ টান চলংখন ভাঙিব নোৱাৰিলে। সেয়েহে সি শিল এটালৈ কাছজনীক খুন্দিয়াবলৈ ধৰিলে। কাছজনীয়ে খুব ভয় খালে আৰু তাই নিজকে বচাবলৈ এটা উপায় চিন্তিলে। কাছজনীয়ে শিয়ালক ক'লে, তুমি ইমান সহজে মোৰ চলংখন ভাঙিব নোৱাৰিবা। যেতিয়া মই মাটিত থাকোঁ তেতিয়া মোৰ চলংখন কঠিন হৈ পৰে। তুমি যদি মোক অলপ সময়ৰ বাবে পানীত এৰি দিয়া তেতিয়া মোৰ চলংখন কোমল হৈ পৰিব আৰু তেতিয়া চলংখন ভাঙি তুমি মোৰ মঙহ খাব পাৰিবা। শিয়ালে ভাবিলে কাছই ঠিকেই কৈছে। তেতিয়া সি কাছক ক'লে, ঠিক আছে, মই বাৰু তোমাক অলপ সময়ৰ বাবে পানীত এৰি দিম। এইবুলি কৈ সি কাছজনীক পানীত এৰি দিলে। সি বুদ্ধি কৰি এখন ঠেঙেৰে কাছৰ পিঠিত জোৰেৰে হেঁচি ধৰি থাকিল, যাতে তাই পলাই যাব নোৱাৰে। তাকে দেখি কাছজনীয়ে ক'লে, প্ৰিয় বন্ধু, তুমি ঠেং থোৱা ঠাইটুকুৰাহে টান হৈ আছে। তাৰ বাহিৰে মোৰ গোটেই শৰীৰটো নৰম হৈ পৰিছে। তোমাৰ ঠেংখন অলপ সময়ৰ বাবে গুচাই দিয়া, তেতিয়া সেইখিনি ঠাইও কোমল হৈ পৰিব। বিশেষ একো নাভাবি শিয়ালটোৱে তাৰ ঠেংখন আঁতৰাই দিলে আৰু তৎক্ষণাত কাছজনী সাঁতুৰি দ পানীত সোমাই পৰিল। হতাশ মনেৰে বেচেৰা শিয়ালটো তাৰ পৰা আঁতৰি গ'ল। এই সাধুটোৰ পৰা আমি এয়াই শিকিলোঁ যে যিকোনো বিপদৰ সময়ত আমি সদায় ধৈৰ্য ধৰিব লাগে।